কৃষ্ণা Dal, tal. सर्वकरणकारण
চৰাচৰ জগতৰ চাৰি মুঠি জীৱই আমাতেই কেন্দ্ৰ কৰি অবিৰাম ঘূৰিব লাগিছে আৰু আমিও জগতৰ সকলো প্ৰাণীকে হৃদয়ত স্থান দি যি যেনে কৰ্ম কৰে তাৰ ফল ভোগ কৰাও কতজনে আমাক পাবৰ বাবে জন্ম জন্মান্তৰে ধ্যানত মগ্ন হৈছে কতজনে যাক যজ্ঞ কৰিছে সমাপন সকলোৰে মনোবাঞ্ছা পূৰ্ণ কৰিছো সাধ্য অনুসৰি যিজনে একো মনে একো জানে আমাক চিন্তা কৰে সেইজনে হৈছে আমাৰ প্ৰকৃত ভকত তেওঁ যদি কেতিয়াবা কিবা বিপদত পৰে তেন্তে আমি তেওঁক সেই বিপদৰ পৰা উদ্ধাৰ কৰোঁ ভকত ভকত ভকতেই মোৰ হৃদি ভকতেই মোৰ প্ৰাণ ভকতৰ বিনে মই নিশ্চিন্ত হোৱা এনে এক মহান উদ্দেশ্য লৈ অৰ্জুনৰ ৰথৰ সাৰথি হৈ অৱতীৰ্ণ হওঁ মই কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ এই যুদ্ধ ধৰ্মযুদ্ধ এই যুদ্ধৰ পৰিণতিয়ে ভাৰতৰ বুকুত অবাধে চলা অন্যায় অনাচাৰ ব্যভিচাৰৰ অৱসান ঘটাই ধৰ্ম ধ্বজা চিৰদিনৰ বাবে উৰুৱাই ৰাখিব আৰু এই যুদ্ধতে মই বিশ্বৰ কল্যাণৰ বাবে আৰু এই পুণ্যময় ভাৰত ভূমি উদ্ধাৰৰ বাবে মোৰ এই কথা অৰ্জুনৰ আগত প্ৰকাশ কৰি ধৰ্মতত্ত্বভাৱ যুদ্ধ লাহে লাহে শেষ হৈ আহিছে ভীষ্ম দ্ৰোণ আদি মহাবীৰসকল ৰণত পৰিল ভগ্ন শৰীৰ আৰু দুৰ্বল মন লৈ এতিয়াও আত্মাভিমানী দুৰ্যোধনে শেষ যুদ্ধৰ বাবে অপেক্ষা কৰিছে আৰু ময়ো আনন্দৰে অপেক্ষা কৰিছো কুৰুক্ষেত্ৰৰ অন্যায় কৰোণ যাওঁ মই কৰ্তব্যটো সমগ্ৰ কাৰণ জগতৰ ৰক্ষাৰ ভাৰ আমিয়েই কৰিছোঁ বহন যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয় যথা ধৰ্ম তথা জয়
তুমি অসম বড়